চাৰিদুৱাৰৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উন্নত ফলাফল। বিদ্যালয়খনৰ বন্দনা ৰাভা নামৰ ছাত্ৰীগৰাকীয়ে 89% নম্বৰেৰে ডিষ্টিংশ্যন লাভ কৰাৰ লগতে ইলেক্ট্ৰনিক আৰু হাৰ্ডৱেৰ বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰি শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। মই মোৰ মাক প্ৰথম ধন্যবাদ দিব বিচাৰোঁ। মায়ে বহুতখিনি সহায় কৰিছে আৰু লগতে মোৰ দেউতা, আইতা, দাদা আৰু মোৰ শিক্ষয়িত্ৰীসকলক তেওঁলোকে প্ৰতিটো খোজতে মোক সহায় কৰিছে। যেতিয়াই মই ফোন কৰোঁ, যেতিয়াই কিবা নোৱাৰোঁ, তেতিয়া তেওঁলোক সদায় এটা থাকে। সেয়াই মই সকলোকে ধন্যবাদেই দিব বিচাৰিছোঁ। ফলাফল দিছে আমাৰ মেট্ৰিকৰ ফলাফল আমাৰ এই অসম অৰুণাচল সীমান্তৰ যি পূৰ্বতে চাৰিদুৱাৰ হাই ছেকেণ্ডেৰী সদ্যহতে নতুন নামেৰে আমি নামাংকিত হৈছোঁ। এয়া হৈছে নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয় চাৰিদুৱাৰ। এই বিদ্যালয়ত আমি এই নতুন নামত যি ফলাফল আমি সাংঘাতিক সন্তুষ্টিত নহ'লেও ফলাফলত আমি যথেষ্ট যিধৰণে আশা কৰিছিলোঁ সেই ধৰণৰ ফলাফলেই আমি পাইছোঁ। গতিকে আমাৰ বিদ্যালয়ৰ পৰা প্ৰায় 14জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম ডিভিজনত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। প্ৰত্যেকটো ঘৰতে ছাত্ৰ ছাত্ৰীসকলে লেটাৰ পাইছে। তাৰোপৰি দুজনে আমাৰ ষ্টাৰ পাইছে, এগৰাকীয়ে ডিষ্টিংশ্যন পাইছে আৰু বন্দনা আছে। আৰু লগে লগে আমাৰ প্ৰায় 42জন ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় বিভাগত, তাৰে 30জনমান ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ বিভিন্ন বিষয়ত লেটাৰ লৈ পাছ কৰিছে আৰু আপোনাৰ 16জন ছাত্ৰ ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। আৰু এটা অন্তত সুখৰ কথা যে চৰকাৰে যি মানে আপোনাৰ বিশেষ ধৰণে এই বৃত্তিমূলক শিক্ষাটো মানে আপোনাৰ ছাত্ৰ ছাত্ৰীক তাৰ দক্ষতা বিকাশৰ কাৰণে আমাৰ যি দুটা ডিপাৰ্টমেণ্ট আমাক দিছিলে, আপোনাৰ বিশেষকৈ ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ আৰু এগ্ৰিকালচাৰ দুটা আমাক ছাবজেক্ট দিছিলে। সেই দুটা ছাবজেক্টত আমাৰ ছাত্ৰ ছাত্ৰী আছিল আৰু তাৰে এগ্ৰিকালচাৰ এণ্ড ইলেক্ট্ৰনিক্স যিটো ডিপাৰ্টমেণ্ট তাতে আমাৰ বন্দনাই অল আছামৰ ভিতৰতে মানে টপাৰ হিচাপে নিজৰ নাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। গতিকে আমি মিডিয়াৰ জৰিয়তে আমাৰ অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু যিসকলে আমাৰ এই বিদ্যালয়ৰ শুভাকাংক্ষী আটাইলৈকে আমাৰ শুভেচ্ছা। আনহাতে বিদ্যালয়খনৰ দীপাঞ্জলি কোচ আৰু মোহিত থাপ্পাই লাভ কৰিছে ষ্টাৰ মাৰ্ক। বিদ্যালয়খনৰ এনে উন্নত ফলাফলত সকলোৱে সন্তোষ প্ৰকাশ কৰিছে। বালিপৰাৰ পৰা প্ৰাঞ্জলৰ প্ৰতিবেদন।